নমস্কাৰ বন্ধু বান্ধৱীসকল, জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022 যিহেতু ইয়াৰ চিলেবাছত ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন আহিব বুলি চিলেবাছত দিয়া আছে, গতিকে আজি ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন ইয়াতে আলোচনা কৰিম। মই ভাবোঁ আপোনালোকৰ এই কুৱেশ্যনসমূহৰ দ্বাৰাও এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায়ক হ'ব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন বাটন অল কৰি ৰাখিব, যাতে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পোনপটীয়াকৈ পাবলৈ সক্ষম হয়। এতিয়া বলক দেৰি নকৰি আজি কুৱেশ্যনসমূহ আমি আলোচনা কৰোঁ। আজি ইয়াতে টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। মই ভাবোঁ আপোনালোকৰ কুৱেশ্যনসমূহ ভাল লাগিব আৰু পাৰিলে নোট কৰি যাব, তেতিয়া আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'ব। আজি প্ৰথমটো কুৱেশ্যন হৈছে, আহোমৰ বিবাহক কি বুলি কোৱা হয়? আহোমৰ বিবাহক চকলং বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটোত সুধিছে, কোনটো স্থানত প্ৰথম আহোম আৰু মোগলৰ যুদ্ধ সংঘটিত হৈছিল? ইটাখুলি। ইটাখুলিত প্ৰথম আহোম আৰু মোগলৰ মাজত যুদ্ধ সংঘটিত হৈছিল আৰু ইয়াৰ নামত এই ইটাখুলিৰ নামটোতেই ইটাখুলিৰ ৰণ বুলিও কোৱা হয়। এই যুদ্ধখনৰ নাম ইটাখুলিৰ ৰণ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ দিছিল? মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুঁজ দিছিল। নেক্সট কুৱেশ্যন, কাক অসম জাতিৰ পিতৃ বুলি গণ্য কৰা হয়? চুকাফা। চুকাফাক অসম জাতিৰ পিতৃ বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যনত সুধিছে, চৰকাৰৰ কেন্দ্ৰীয় পৰ্যায়ত ভাৰতত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় কেতিয়া গঠন কৰা হৈছিল? 1985 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ জনসংখ্যাৰ 90%তকৈও অধিক লোক ভূমিপৃষ্ঠৰ প্ৰায় কিমান অংশত বাস কৰে? 30%। নেক্সট কুৱেশ্যন, বিশ্বৰ জনসংখ্যাৰ গড় ঘনত্ব হৈছে, ইয়াৰ এনচাৰটো হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 51 জন ব্যক্তি। বিশ্বৰ জনসংখ্যাৰ গড় ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 51 জন ব্যক্তি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ জনসংখ্যাৰ সৰ্বাধিক ঘনত্ব ক'ত? ইয়াৰ এনচাৰটো হৈছে দক্ষিণ মধ্য এছিয়া। পৃথিৱীৰ জনসংখ্যাৰ সৰ্বাধিক ঘনত্ব দক্ষিণ মধ্য এছিয়াত। নেক্সট, নিম্নলিখিত কোনটো সেই অঞ্চলৰ নহয় য'ত খুব কম লোক বাস কৰে? সমভূমি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ জনসংখ্যা হৈছে 7.0 বিলিয়ন। পৃথিৱীৰ জনসংখ্যা হৈছে 7.0 বিলিয়ন। নেক্সট কুৱেশ্যন, বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত এখন মাৰাঠী বাতৰি কাকত আছিল কেশৰী। বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত মাৰাঠী বাতৰি কাকত হৈছে কেশৰী। তাৰ পিছৰ কুৱেশ্যনটোত সুধিছে, দাদাভাই নৰজীয়ে লিখা এখন কিতাপ আছিল, তাৰ এনচাৰটো হৈছে ভাৰতত দৰিদ্ৰতা আৰু অব্ৰিটিছ শাসন। ভাৰতত দৰিদ্ৰতা আৰু অব্ৰিটিছ শাসন। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। নেক্সট কুৱেশ্যন, লালা লাজপত ৰায় এজন সক্ৰিয় সদস্য আছিল ছাৰ্ভেণ্টছ অফ দ্য পিপুল ছ'চাইটি। ইয়াৰ এনচাৰটো হৈছে ছাৰ্ভেণ্টছ অফ দ্য পিপুল ছ'চাইটি। নেক্সট কুৱেশ্যনত সুধিছে, 1878 চনত কোনখন আইন আহিছিল? ইয়াৰ এনচাৰটো হৈছে স্থানীয় ভাষা প্ৰেছ আইন। 1878 চনত স্থানীয় ভাষা প্ৰেছ আইন, এই আইনখন আহিছিল। নেক্সট কুৱেশ্যন, গান্ধীজী 1915 চনত ক'ৰ পৰা ভাৰতত উপস্থিত হৈছিল? দক্ষিণ আফ্ৰিকাৰ পৰা। নেক্সট কুৱেশ্যনত সুধিছে, কোনে বংগ বিভাজনৰ সমৰ্থন কৰিছিল? মুছলিম লীগ। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? মহেঞ্জোদাৰো এম এন মাৰ্শ্বেলে আৱিষ্কাৰ কৰিছিল।
নেক্সট কুৱেশ্যন, হৰপ্পা স্থান সুৰকুটাৰা ক'ত অৱস্থিত আছিল? হৰপ্পা স্থান সুৰকুটাৰা ক'ত অৱস্থিত আছিল? গুজৰাট। নেক্সট কুৱেশ্যন, ঘোঁৰাৰ অৱশিষ্টবোৰ ক'ত পোৱা গৈছিল? সুৰকুটাৰাত ঘোঁৰাৰ অৱশিষ্ট পোৱা গৈছিল। নেক্সট কুৱেশ্যন, ইণ্ডাছ লোকৰ ৰপ্তানিৰ মুখ্য সামগ্ৰীবোৰ কি আছিল? ওপৰৰ সকলোবোৰ, অৰ্থাৎ কপাহ, টেৰাকোটাছ আৰু মৃৎশিল্প। কপাহৰ সামগ্ৰী, টেৰাকোটাছ আৰু মৃৎশিল্প আছিল ইণ্ডাছ লোকৰ ৰপ্তানিৰ মুখ্য সামগ্ৰী। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত একোটাকৈ লাইক কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত, যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট দিবলৈ সাজু হৈ আছে, তেওঁলোকো যাতে ইয়াৰ কুৱেশ্যনসমূহৰ এনচাৰৰ দ্বাৰা অলপ হ'লেও উপকৃত হ'ব পাৰে। ধন্যবাদ।